এয়া মই প্ৰথমতে পনীৰখিনি সৰু সৰু পিচ কৰি কাটি ল'লোঁ। আপোনালোকক যিমানটো চাইজৰ পনীৰ লাগে সিমানটো চাইজত কাটি ল'ব। এতিয়া আমি প্ৰথমতে মেৰিনেট কৰি ল'ব লাগিব। তাৰ বাবে দিছোঁ নিমখ, হালধি, ৰঙা জলকীয়া গুড়া। এতিয়া এইখিনি ভালদৰে সানি মিক্স কৰি ল'ম। এনেদৰে ভালকৈ সানি মিক্স কৰি ল'লোঁ। এতিয়া পনীৰখিনি মেৰিনেট হ'বৰ বাবে আধা ঘণ্টা সময় ৰাখি থ'ম। তাৱা এখন গৰম কৰি ঘি দি দিলোঁ। ঘিখিনি ভালদৰে গৰম হ'ব দিম। যিহেতু আমি এতিয়া গ্ৰেভিৰ কাৰণে পেষ্টটো ৰেডি কৰি ল'ম। এয়া দিছোঁ দালচিনি, লং, ইলাচি। এইকেইটা মই এনেকৈ অকণমান লৰাই দিছোঁ। এতিয়া আমি ইয়াতে দিম আদা নহৰুকেইটা। এয়া আদা নহৰু দি দিলোঁ। নহৰুকেইটাও মই কাটি দিয়া নাই, ডাঙৰ ডাঙৰকৈ দি দিছোঁ। এতিয়া দিলোঁ কাজু কেইটামান। সেইখিনি এতিয়া অকণমান সময় ভাজি ল'ম। এয়া কাজুকেইটা অকণমান ফ্ৰাই কৰি লোৱাৰ পাছত এতিয়া ইয়াতে দিম পিঁয়াজ। পিঁয়াজখিনিও মই ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই অকণমান সময় সিজাই ল'ম। এয়া পিঁয়াজখিনি অকণমান সময় সিজোৱাৰ পাছত ইয়াতে ডাঙৰ ডাঙৰকৈ কাটি ৰখা বিলাহী দি দিলোঁ। বিলাহীখিনিও ডাঙৰ ডাঙৰকৈ কাটিলেই হ'ব, কিয়নো আমি যিহেতু পেষ্ট বনাম এইখিনি, সেইবাবে বৰ সৰুকৈ নাকাটিলেও হ'ব। এতিয়া এইখিনি অকণমান সময় সিজিবৰ বাবে ঢাকনিৰে ঢাকি ৰাখি থ'ম। ঢাকন মাৰি ঢাকি ৰাখি অকণমান সময় বিলাহীখিনি এয়া সিজাই থকাৰ পাছত মই এবাৰ আকৌ লৰাই দিছোঁ। এয়া বিলাহী আৰু পিঁয়াজখিনি হাফ ফ্ৰাই হৈ গ'ল। ইয়াতকৈ বেছি সিজোৱাৰ আৰু প্ৰয়োজন নাই। এতিয়া মই গেছটো অফ কৰি এইখিনি পেষ্ট বনাই ল'ম। এতিয়া আমি পেষ্টখিনি চাকনি এখনত চাকি ল'ম। চাকনিখনত এইবাবে চাকিম যাতে বিলাহীৰ বাকলি আৰু মছলাৰ ঠাৰি কিছুমান গোটা গোটা ৰৈ যায়, সেইবোৰ আমি বাহিৰ কৰি উলিয়াই দিব পাৰোঁ। গতিকে আপোনালোকে যদি চাকিবলৈ মন নকৰে তেনেহ'লে নাচাকিলেও হয়, অপশ্যনেল হয়। মই কিন্তু একদম ফাইন পেষ্ট এটা ৰেডি কৰিম, সেইবাবে মই চাকনিৰে চাকি লৈছোঁ। এয়া চাওক আপোনালোকে কিমান বিলাহীৰ বাকলি ৰৈ যায়। গতিকে এয়া ফাইন পেষ্ট এটা ৰেডি হৈ গ'ল। পনীৰখিনি ফ্ৰাই কৰিবৰ বাবে এয়া তেল গৰম কৰি ল'লোঁ। এতিয়া আমি ইয়াতে মেৰিনেট কৰি ৰখা পনীৰখিনি দি দিম। এয়া পনীৰখিনি আমি এতিয়া প্ৰথমতে এটা চাইড ভালকৈ সিজাই ল'ম। এয়া পনীৰখিনি এটা চাইড ভালকৈ সিজিলে এতিয়া আমি পনীৰখিনি আনটো চাইডে সিজিবৰ বাবে লুটিয়াই দিম। এয়া পনীৰখিনি লুটিয়াই দিলোঁ। এয়া চাওক পনীৰখিনি কি ধুনীয়া কালাৰ হৈছে, আৰু এনেকৈ ফ্ৰাই কৰি ল'লে কি হয় অলপো পনীৰখিনি পাছত ভাঙি নাযায়। চাওক কি ধুনীয়া কালাৰ হৈছে পনীৰখিনিৰ। এতিয়া আমি পনীৰখিনি উলিয়াই ল'ম। এয়া পনীৰখিনি এতিয়া আমি প্লেট এখনতে উলিয়াই ল'লোঁ। পনীৰখিনি ফ্ৰাই কৰি লোৱাৰ পাছত এতিয়া আমি ইয়াতে পিঁয়াজ আৰু কেপচিকামখিনি অকণমান ফ্ৰাই কৰি ল'ম। এয়া পিঁয়াজ আৰু কেপচিকামখিনি মই অকণমান গেছটো মিডিয়াম ফ্লেমত ৰাখিয়ে ফ্ৰাই কৰি লৈছোঁ। বৰ বেছি সিজাই পেলাব নালাগে, অকণমান ফ্ৰাই কৰিব লাগে। এয়া এইখিনি ধুনীয়াকৈ মই ফ্ৰাই কৰি ল'লোঁ অকণমান, ইয়াতকৈ আৰু বেছি সিজাই নেপেলাওঁ। এতিয়া মই এইখিনি প্লেট এখনতে উলিয়াই ল'ম। এয়া কেৰাহী এখন গৰম কৰি মই ঘি দি দিছোঁ। ঘিখিনি ভালদৰে গৰম হ'ব দিম। ঘিখিনি গৰম হৈ যোৱাত এতিয়া আমি ইয়াতে দিম হালধি, গৰম মছলা আৰু লগতে কাশ্মীৰী মিৰ্চ। এতিয়া মছলাখিনি ভালদৰে মিক্স কৰি দিম, আৰু এইখিনি সময়ত আমি গেছটো একেবাৰে ল' ফ্লেমত ৰাখিম, নহ'লে মছলাখিনি জ্বলি যাব। মছলাখিনি মিক্স কৰি লোৱাৰ পাছত আমি আগতীয়াকৈ প্ৰস্তুত কৰি ৰখা পেষ্টটো দি দিছোঁ। এতিয়া এইখিনি ভালদৰে লৰাই মিক্স কৰি ল'ম। এয়া লগতে দিছোঁ তেজপাত দুখিলা। এতিয়া ভালকৈ লৰাই মিক্স কৰি লোৱাৰ পাছত এয়া দিছোঁ মই সোৱাদ অনুযায়ী নিমখ। এতিয়া আকৌ ভালদৰে লৰাই মিক্স কৰি ল'ম।
এতিয়া এইখিনি ঢাকনিয়ে ঢাকি ৰাখি অকণমান সময় সিজাই থাকিম। লো ফ্লেমত ঢাকনিয়ে ঢাকি ৰাখি গ্ৰেভিটো মই অকণমান সময় সিজাই আছোঁ আৰু মাজে মাজে মই গ্ৰেভিটো লৰাই আছোঁ, নহ'লে ছাইডৰ পৰা জ্বলি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া আকৌ 1 মিনিটমান সময় ঢাকনিয়ে ঢাকি ৰাখি সিজাই থাকিম। এতিয়া আমি আগতীয়াকৈ ফ্ৰাই কৰি ৰখা কেপচিকাম আৰু পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি দিয়াৰ পাছত ভালকৈ লৰাই মিক্স কৰি ল'ম। এনেদৰে ভালকৈ মিক্স কৰি লোৱাৰ পাছত এতিয়া আমি ইয়াতে দিম ফ্ৰাই কৰি ৰখা পনীৰখিনি। পনীৰখিনি দিয়াৰ পাছতো আকৌ ভালকৈ লৰাই মিক্স কৰি ল'ম। পনীৰখিনি আমাক বেছি সময় সিজাব নালাগে, কিয়নো আমি আগতীয়াকৈ ভালকৈ ফ্ৰাই কৰি ৰাখিছোঁ। গতিকে আমি এতিয়া গেছটো কম ফ্লেমত ৰাখি 7 মিনিটমান সময় সিজাই থাকিম। এয়া পনীৰখিনি মই 7 মিনিট সময় গেছটো লো ফ্লেমত ৰাখি সিজাই আছিলোঁ। এতিয়া আমি ইয়াতে দিম কচুৰি মেথি। এতিয়া কচুৰি মেথিখিনি দিয়াৰ পাছত আকৌ এবাৰ ভালকৈ লৰাই মিক্স কৰি ল'ম। এনেদৰে ভালকৈ মিক্স কৰি লোৱাৰ পাছত 1 মিনিটমান সময় গেছটো লো ফ্লেমত ৰাখি সিজাই থাকিম। এয়া পনীৰ হৈ গ'ল, মই গেছ অফ কৰি দিলোঁ। এতিয়া মই আপোনালোকক উলিয়াই দেখুৱাম। গতিকে আজি মই বনালোঁ পনীৰ। গতিকে আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কৰিব, কমেণ্ট কৰি জনাব ৰেচিপিটো কেনেকুৱা পালে। আৰু যিসকল বন্ধু বান্ধৱী আজি মোৰ চেনেলটো নতুনকৈ চাই আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি ল'ব। ধন্যবাদ।